Hello friends, welcome back my new blog. আজি যাম আমি আমাৰ স্কুললৈ আৰু আমাৰ স্কুলত আছে আজি ৰূপালী জয়ন্তী পালন কৰিব আৰু এই দেখিছে এয়া ৰূপালী জয়ন্তী আৰু আমাৰ মানে 1998 চনত স্থাপিত হৈছিল আৰু এতিয়া মাতিছে আমাক 10 বজাৰ পৰা 10 বজাত যাম যাই কিনে আপোনালোকক বাকিখিনি দেখাম আৰু এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যাও আমি চাইকেল লওঁ আৰু যাওঁ। ফাঁসি গেল মাই যাও ৰবক দরজাখান খুলি লওঁ। এতিয়া আমি গেলো ফাইনেলি এতিয়া আমি স্কুল আহি পালো আৰু এইখন আমাৰ স্কুল শংকৰদেৱ শিশু বিদ্যা নিকেতন। এই শংকৰদেৱ শিশু বিদ্যা নিকেতন শুৱালকুছি আৰু কামৰূপ অসম আৰু আমাৰ স্থাপিত হৈছিল 1998 চনত আৰু এইখন বেছি ডাঙৰো নহয় আৰু আমাৰ মৰমৰ এখন স্কুলখন বহুত মিছ কৰি আছিলোঁ। আজি যি চান্স পাইছোঁ আহিবৰ কাৰণে আৰু এই আমাৰ মৰমৰ যতীন দা ই মানে আমাক মানে সব কামতে সহায় কৰে আৰু কেনে লাগছে সবে আহি কেনে লাগছে ভাল লাগছে স্কুলৰ মাষ্টৰ আচাৰ্য আছে যিমান সন্মান পাব লাগে কিমান সন্মান আমাৰ যতীন দাই পালে। সঁচা কথা ৰাইট কথা আমি কিমান সন্মান দিওঁ এইবিলাক দেখা হওক। এইটো ক্লাছ 9 ৰুম আছিল আপোনাক দেখাওঁ। চাওক এতিয়া বহুত ঘটনা হৈ গৈছে 9ত বহুত স্মৃতি ইয়াতে সোমাই আছে মানে আৰু এতিয়া বলক বাকী ওপৰত যাওঁ। এতিয়া আমি ওপৰ মুখে যাম। নধৰে আমি ওপৰত যাই আছোঁ। এই 2 নম্বৰ তেলা হয় আৰু এফালে আছে এইটো আমি পঢ়ি থাকোঁতে 8ৰ ৰুম আছিল আৰু এইটো কম্পিউটাৰৰ ৰুম হয়। এতিয়া তালা মাৰাই আছে হৈ যাওঁ। এইটো লাইব্ৰেৰী ৰুম আছিল এতিয়া তালা মাৰ আছে। সময় পালে আপোনালোকক দেখাব চেষ্টা কৰিম আৰু ইহঁতৰ মেৰাথন চলিছে আৰু আমাৰ জ্যোতিৰ্ময় এতিয়া আৰু ওপৰত যাম। আমি থাকোঁতে চাফা হয়। এই চাওক কি মজা ভিউ। সৌ এটা বিল্ডিঙো হয় এতিয়া লাহে লাহে বনাই আছে। আমিও পঢ়িবাত চান্স পাইছোঁ সেইটো ৰুমটোত। আৰু এই শিলিখাৰ গছ হয়। আমি মানে সৰুতে ইয়াতে জাপে যিমান খৰাব পাৰছোঁ সিমানে খৰাইছোঁ আৰু শিল মাৰি ৰাইট আৰু এতিয়া ইয়াতে ফটো মাৰাত বিজি হৈ আছে। ময়ো আনিলা এতিয়া মজা ভিউ আৰু ইয়াৰ পৰা চাবলৈ কেনে লাগিছে ভাল লাগিছেনে? আৰু এফালৰ পৰা চালি সেইখন পাব্লিক স্কুল বুলি কোৱা হয়। এই চব পাব্লিক আৰু
কটনিয়ান মানে কটনত পঢ়বা গেছি আৰু এই মজা এই নকবা আৰু আলোচনা আমি এটা কি কবা আৰু তুমি খালি চালা আৰু গাইজ আজি ধেমালি কৰিছো ধেমালি চলি থাকে আমাৰ মাজত চলি আপোনালোকে বেয়া নাপাব এইটো ফ্ৰেণ্ডৰ মাজত আৰু এইটোতো আপোনালোকে বুজিয়ে পায় আৰু এইখন চাওক কি চাইকেল এইয়া চাইকেলৰ ডিজাইন চাওক ৰ হা ধীৰ কি করলি এইটো একবাৰ দাঙি চাওচোন কিমান ওজন আৰু এতিয়া আমি ছাতত যাই আছো একদম ওপৰ এই আমি ভৰি দিলো আমার কি যেমন বিল্ডিং মনে আছে কটনত আৰু সেইটো শুৱালকুছিৰ কল্পতৰু ভৱন কি ধুনীয়া প্ৰাকৃতিক দৃশ্য আৰু সৌফালে মানে এই ডাঙৰ ডাঙৰ বিল হয় আৰু ইয়াত বহু ধৰণৰ মানে চৰাই আহে আৰু যেতিয়া দেখিছেনে এই ফ্ৰিজৰ কি বুলি কয় ৱাটাৰ কুলাৰ এইটো মানে পানী নহ'লে আমাৰ ইমান পিয়াহ লাগছিল হালে খাব লগা হৈ গৈছে গেল ঠিকে গেলে আৰু আমাৰ মানে এটা ৰুমত মানে বহুত ঘটনা মানে স্মৃতি গৈছে আমাৰ আজি মানে পূৰণ হ'ল আৰু একবাৰ আহি কিনি আৰু এয়া হ'ল থাপনা আমি মানে সৰুতে যেতিয়া আহোঁ তেতিয়াই মানে এক পেকেট ধূপ আনি কিনি ইয়াতে জ্বলাওঁ এইবিলাক আমাৰ চিনিয়ৰ হয় আৰু এই আমাৰ গাড়ী জীৱনত কেতিয়াও ফাৰ্ষ্টত নবহিলো এতিয়াও লাষ্টতে বহি আছো এই চাওক বাকীগিলা আগত আৰু আমি লাষ্টত এতিয়াও ভাল ক'ব লাগে চাহ খাই আছো চাহ গাখীৰ দিয়া চাহ চাহৰ বাহিৰত কিবা আছেনে নাজানো আৰু চাহ এতিয়া শুৱালকুছিৰ হস্পিটেল চক পাইছোঁ স্কুলৰ পৰা আহিলোঁ আৰু ভিডিঅ'টো সমাপ্ত কৰিলোঁ আজি আৰু মোৰ ভিডিঅ'টো চাই থাকিবৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক আৰু এইজন আমাৰ স্কুলৰ 1 নম্বৰ বৈভৱ নাথ মোৰ প্ৰিয় বন্ধু আৰু ই আৰু আকৌ লগ পাম নেক্সট ভিডিঅ'ত